হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকো ভালে আছে, আশা কৰিছোঁ সকলো ভালে থাকক। মই ওলাইছোঁ পিকনিকলৈ। লাষ্ট ডিচেম্বৰ হয়, 31 ডিচেম্বৰ। তেনেকৈ পিকনিক খাওঁ বুলি লগৰবোৰে ওলাইছোঁ। হেল্ল' গাইছ, এতিয়া দেখিছে নহয় 12:30মান বজাত আহিছে। আহি পিকনিকে খাম নে কিয়ে খাম ক'বই পৰা নাই। হ'লেও ওলাই মেলি গৈছোঁ আৰু কি হয় সেইটো পাছত দেখা যাব। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব দেই। মই পিছে এতিয়া গৈ আছোঁ। আহিয়ে পোৱাহি নাই, ইমান দূৰ লাগে। এনেই মোক মাতি পঠিয়ালে। গাড়ীখন বোলে আকৌ কিবা এটা হ'ল। ডাম্পাৰ এখন আছে, তাৰ বোলে লাগি ধৰিলে। মানে ডাম্পাৰ এখন আছে, আঘাত এটা দিছে আৰু কি ক'ব, অসুবিধা গৈছে। এবাৰ মুঠতে পিকনিক খোৱা হ'ব নে ক'ব পৰা নাই দেই। চাই থাকক বাৰু, পায়হিনে নাপায়। এইখন আছে ইয়াৰে। পানী বৈ এদাই লাই শাক তেতেই গৈছে, মৰিও যোৱা নাই, তেতেই গৈছে। এইফালে আকৌ আমি পালোহি নহয় নদীকেইখা। তাহাঁতি গৈ আছে। সৌৰভ যেতিয়া খৰিলে গৈছে, একো বল নোৱাৰিলে, ইটাকেইটাকে লৈ গৈছে। কি কিবা কিবি বহাইছে। এইফালে আমাৰ ৰিমি, নাম কি আছিলে নাম নাই বাদ দে। এইফালে আমাৰ পৰিয়ে বহুত লাজ কৰে দেই। পৰি অকণমান বহুত লাজ তাৰ। ৰ'দ যিটোহে দিছে গাইছ, একদম মানে ক'ব নোৱাৰি। একদম দুপাট্টাখন ভাল লৈ আহিলোঁ, নহ'লেতো এনেও ক'লা বুলি নকওঁ বাৰু, অলপমান বগা, একেবাৰে ক'লা হৈ গ'ল হ'লে। চাউল ধুবলৈ উপায় নাই, উলিয়াবই লাগিব। চাউল হৈছে
বা লাগিছে বা কেলে নিছ ওইটো বাদ দে অ বা কেলে নিছ কৰিছা এয়া হাত ধুইছো ধুইছে ধুৱক ধুৱক এজনী না দুজনীকে লাগি দিছে ধুইছে ধুইছে তই জ্বলাব নাজানো গা ধুইছিলে না ধুৱাই জেগা জ্বলি আছে কি বান আছে এটা সৰজুতি লাজ লাগে লাজ লাগে বাপৰে দুটা লক্ষ্মী মানে যাব পাৰিলে এইফালে পৰিস্মিতাই শাক কাটি আছে ৰেবিকাই শাক কাটি আছে এজনী বিধি খালেই সুন্দৰী কমিলা এজনী এইফালে সৌৰভজ্যোতি কি কৰি আছা কৈ দিয়া বেছি নাপাবি দেই এইপিনে ময়ো আছো নোকোৱা তুমি ক'বা তুমি দুআশা কৈ দিয়া তোমালোকে দুজনী তৰ্কাতৰ্কি নালাগিব নকৰিবি মই আমি কম কিবা ক'বা এইবিলাক নিছা এইবিলাক নিচা দেখাই দিয়া খোলা নিছা ডাঙৰ ডাঙৰ লৈছো খাবি নেকি ডাঙৰ ডাঙৰ লৈছো গোটেইজনে চাই আছে এখন চাচমা আৰু এটা চোলাৰ লগত গোটেইখনে হাই কাটি লাইন পাতি আছে হ'ব দে হ'ব শুনজনী দে আকৌ মোক যে চাব নিদিলি তই চাবি কৰ তোৰখনে চাচোন মোৰ একদম ঘাটিয়া লাগিছে একদম ঘাটিয়া তাহাঁতৰ দিলিমাই এইফালে কাম কৰা মানুহ আমাৰ এইকেইটাই ভাল আছে কাম কৰা স্মাৰ্ট মোৰ কাম কৰা স্মাৰ্টে বা ময়ো কৰি আছোঁ কিবা কিবি স্মাৰ্টে আছোঁ বুলি নাই
নাই কৰা বুলি নাভাবিব মোক বহুত কাম কৰি আছোঁ কিনো কৰি আছো বাবু গাইছ এইফালে আকৌ আমাৰ গুচি গ'লগৈ এইফালে আকৌ ব্ৰইলাৰ পুৰিব জুইচটো নজ্বলিছে বহুত কষ্ট হৈছে দেই বহুত কষ্ট এইফালে আকৌ মাংস বনাবৰ কাৰণে তেল চেল দিছে তাইও লাগি আছে মই আৰু চাইড পাত আৰু ততে কিপকে ওলাই দিওঁ আমি এইফালে আকৌ পানী আনিবলৈ গৈছোঁ পানী নাই পানী নাই পানী আনিবৰ কাৰণে গৈছোঁ মানুহৰ ঘৰলৈ গৈছোঁ সেইটো নেদেখাওঁ বাৰু এনেই কৈছোঁ দেই দেখাম চাই থাকিব যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট মানে ভিডিঅ' আছে আৰু গুৱাহাটী যোৱা আৰু শিৱসাগৰ যোৱা সেইকেইটা ভিডিঅ' দিয়া হোৱা নাই তো সেইকেইটা লাহে লাহে দি থাকিম বাৰু পানী পাই গ'লোঁ আমি গৈ আছোঁ এইফালে আকৌ পালোহি ভাপাই খুৱাই পাইছোঁহি আৰু এইফালে আকৌ বনাই আছে তই বেলেগ কিবা বুলি ক'ব পাৰ গৰম হেতাহে লগাই বোলে মোক এইফালে আকৌ মনটো তাৰ হাগিব লাগিছে বোলে হাগিব লাগিছে আমাৰ মধুসূনা বাইদেউৰ দেখিছ নহয় হাগি থকা সঁচাকৈ হাগিছে নেকি আজি বালি খানি খানি এদাই কৰিব যেন লাগিছে শেষ কৰি দিব বালি নহয় পলস লাহে লাহে হৈ আছে পাপৰ বনাইছোঁ খাব লাগিছে জলকীয়া হয় ইয়াক ভাজি আছে আৰু ইয়াত দীপালি আৰু ইয়াৰ মাংস পুৰা তাই সহায় কৰি আছে মাংস খাব নাই ভগৱান গোটেই ধোঁৱা কি যে কৰোঁ মই কি যে কৰোঁ উপায় নাই জুই পাৰিছোঁ আগলৈ পাৰিম বহুত ডাঙৰ ঘৰতে খাম
ইমান ভোক লাগিছে নহয়, ইমান দূৰৰ পৰা আহিছে খাবৰ কাৰণে। জিভা একদম লালনি পৰি গৈছেগৈ। তাই দূৰৰ পৰা একদম চাই আছে, যুৱকখিনি পেলাই আছে, তাই ওচৰলৈ আহিছে, দেখি নাপাইছে, বনাও চাগে। দুয়োজন একেলগতে আহিছে, হাজবেণ্ড ৱাইফ। কাম কৰা মানুহ ল'ৰাটোৱে কম কষ্ট কৰা নাই চালাডৰ কাৰণে। এনেই কিন্তু চালাড কাটেনে। পাৰিছ গুড, ভেৰি গুড। চাবি মাংস চবৰে বয়ফ্ৰেণ্ড আছে, মোৰহে নাই। কোনোবাই আছে যদি ক'বচোন। চবেই এহাল এহালহে কথা পাতি আছে, মইহে আৰু তাইৰ নিচিনাকৈ কাম কৰি আছোঁ। কি ক'ব, দেখা নাই কাপোৰ চাপোৰ একদম কাম কৰা বাৰীৰ নিচিনা ডিঙিতে লগাই লৈছোঁ। তাহাঁতক থাৱাই মেলি আমি গৈ আছোঁ অলপমান ফুৰিবলৈ, মাংস চাংস চুগৈ পিনে। আহিব আপোনালোকেও 1 জানুৱাৰী খাবৰ কাৰণে, আৰু সকলোকে জানুৱাৰীৰ শুভেচ্ছা জনাইছোঁ। হেপী নিউ ইয়েৰ। ইমান দূৰ পালোহি, দেখিছে নহয়। এইফালে আকৌ বেলিও ডুবু ডুবু হৈছেগৈ। গৈ আছোঁ, কাইলৈ আকৌ অলপমান ফুৰিবলৈ আহিম। কাইলৈ ইফালে জানুৱাৰী হয়, 1 জানুৱাৰী নতুন বছৰ। সেইকাৰণে অলপ ঘৰতে পিকনিক চিকনিক খাই মেলি গোটেইবোৰ মানে নদী ঘাটৰ ফালে ফুৰিবলৈ আহিম। বহুত মানুহ হয়, আপোনালোকক দেখাম বাৰু। যদি আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায় তো মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক আৰু শ্বেয়াৰো কৰি দিব, যাতে ময়ো অলপমান উৎসাহ পাই মানে আৰু নতুন নতুন ভিডিঅ' বনাব পাৰোঁ। আপোনালোকে ইয়ালৈ আহিব, ৰহমৰীয়া ব্ৰহ্মপুত্ৰ নদীখনৰ ওচৰলৈ। তাত বহুত ভাল লাগে। আমাৰ ঘৰটো ইয়াতে যিহেতু ওচৰতে, তো বেছি দূৰলৈকে অহা নাই, ওচৰতে আহিছোঁ। আপোনালোকেও আহিব ইয়ালৈ, ইয়াত বহুত ভাল লাগে, এনজয় কৰিবলৈ ভাল লাগে। ঘৰতে এনেকৈ ঘৰত খালে মানেতো ইমানটো ভাল নালাগে ন। ইয়াত আহিলে মানে বহুত মানুহ লগ পাব, ফূৰ্তি ফাৰ্তা। ঘৰতো হয় বাৰু ফূৰ্তি ফাৰ্তা, হ'লেও মানে ইয়াত বেছি ভাল লাগে। কাৰোবাৰ ফেমিলি আছে যদি ফেমিলিৰ লগত আহিব, নহ'লে লগৰ যদি আছে ফ্ৰেণ্ডছৰ লগতো আহিব। ইয়াত আহিও ভাল লাগে। আমি অলপমান ফুৰি আহিলোঁগৈ। এইফালে আকৌ তাই কি বনাইছে ঠিক সময়তে পাইছোঁ, ভাত চাত বাঢ়িব লৈছে। আকৌ দেখিছে নহয়, তাত আকৌ কি বনাইছে বনায়ে আছে, শেষেই নহয় ইয়াতে ঘপককৈ চশমা কৰিলোঁ, হাত কটা দিলোঁ। এতিয়া একো নকওঁ, খাম আৰু অকলে খাম আৰু যাম আৰু ঘৰলৈ। এইফালে আকৌ পৰিস্মিতা বাইদেৱে তামোল কাটিছে। এইফালে আকৌ জুই নুমাই দিছে, নহ'লে কাৰোবাক পৰিব। চবে বস্তু বাহনি লৈছে আৰু যাবলৈ।
সেইফালে চব দি দিব তামোল থপিয়াই দিব কৈছে সিহঁতিকেইজনীয়ে মই ঘৰৰ পৰা মই জানি ঠাণ্ডা দিম বাহনী গোটেই বস্তু বাহনী লৈ পিনে গৈছোঁ এতিয়া আমি কোন নাহে নাজানো আৰু এতিয়া খালোঁ বলো এতিয়া গৈছোঁ আৰু ধুনীয়াকৈ ইমান ঠাণ্ডা লাগিছে সন্ধিয়া গ'লগৈ কলে কৰিছে বেলিটো পৰিলে আমি এতিয়া গৈ আছোঁ গোটেইবোৰ আহিছে আৰু তাকে জুই চুই জ্বলাই পিন্ধি ল'লোঁ চুলি মেলি কটাৰীখন আছে নাই আছে দেখা মানুহ আছে বাই 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 অঁ বাই 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 তাহাঁতকো বিদায় দিলোঁ আৰু এইফালে ময়ো পাতিচিটিলৈ গৈ আছোঁ ঘৰো পালেহি একেবাৰে ঘৰতে নমাই থৈ গ'লহি দেই মোক যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই